মই ৰেডিঅ' গাপছত 93.5 ৰেডিঅ' FM পৰা কৈ আছোঁ। মায়াবিনী গানটো শুনিবলৈ বিচাৰিম। দুচকুৰে তোমাৰ চালে আপোনাৰ প্ৰিয় খাদ্য হয়, আপোনাৰ প্ৰিয় খাদ্য মোৰ প্ৰিয় খাদ্য ভাত। এনে আপোনাৰ আপোনাৰ বেলেগ ভাতত বাহিৰে আৰু একো নাখায় নেকি বাহিৰা বস্তু? একো নাখাওঁ। তো গাইজ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। মানে আজি এজন আমাৰ লগৰে হয়, তাক ফোন কৰিব যাই আছোঁ। কি হয় নাজানো, সি মানে অলপ মেণ্টেল টাইপ, তো তাক কৰিম ফোন, বেয়া চেয়া নাপাব। তো তাৰপিছত ফোন কৰিম, আপোনালোকে চাই যাব, শেষলৈ চাই যাব। ভিডিঅ'টো বহুত জমনি হৈ যাই আছে। তাৰপিছত আপোনালোকে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট যি পাৰে সকলোবোৰ কৰিব আৰু শ্বেয়াৰ এটা কৰি দিব। তো থেংক ইউ। তো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 1 2 3 চল। হেল্ল', হেল্ল', অঁ মই ৰেডিঅ' গাপছত 93.5 ৰেডিঅ' FM পৰা কৈ আছোঁ। অঁ হয়, আপুনি এতিয়া আমাৰ দৰ্শকসকলৰ আপোনাৰ দৰ্শকসকলৰ কথা শুনি আছে। অঁ আপুনি এতিয়া কোনটো গান শুনিব বিচাৰিব? মই মায়াবিনী গানটো শুনিবলৈ বিচাৰিম। দুচকুৰে তোমাৰ চালে মায়াবিনী, হয়, ঠিক আছে, আমি মায়াবিনী গানটো শুনাম। তাৰ আগত আপুনি কওক, আপুনি ক'ৰ পৰা, আপোনাৰ নাম কি আৰু আপোনাৰ এটা এড্ৰেছটো কৈ দিয়ক। মইনে হয়। মই হৰিপুৰৰ হুম, চৌৰাৰ। মোৰ নাম মিন্ময় শৰ্মা। হয়। সেয়ে এড্ৰেছটো। আৰু আপুনি আমাৰ দৰ্শকসকলক কিবা ক'ব বিচাৰিব নেকি জুবিনদাৰ বিষয়ে? আমাৰ মনত আছে, আমাৰ দিলত আছে, যেতিয়া আমি পাহৰিব নোৱাৰো। মনত ৰাখিব, আমি নতুন প্ৰজন্ম হয়। আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰো, চলাবও পাৰো। সেইখিনিয়ে হওক। আৰু বাকী ইফালে শ্যাম কানু আৰু ইহঁতৰ বিষয়ে কিবা ক'ব বিচাৰিব নেকি? চামকানু আৰু সিহঁতৰ বিষয়ে আমাক ক'ব লাগিলে সিহঁতক ফাঁচি দিব লাগিছিল। হয়, আপোনাৰ মনত যি ইচ্ছা ইমান গালি পাৰিব হয়, পাৰে। যি ইচ্ছা তাকে গালি পাৰিব লাগে। হয়। গালিটো পাৰিব পাৰো না, আমি দৰ্শক সোপা চাই আছে বাৰু। মানে আমি গালিটো, আপুনি যেতিয়া আমাৰ লাইভ টেলিকাষ্ট হৈ আছে, হয়, আপুনি গালিটো পৰাৰ লগে আমাৰ এটা বিপ শুনা যাব, আমাৰ ভাল লাগিব, কিন্তু দৰ্শকসকলে শুনিয়া নাপায়। চৰি, মই নোৱাৰিম। তাহাঁতক একো গালি দিব নোৱাৰিব নেকি? গালি দিব পাৰি, কিন্তু অলপ ভাল নালাগে না। ঠিক আছে বাৰু, আৰু এটা প্ৰশ্ন সুধিম, হওক। আপোনাৰ প্ৰিয় খাদ্য কি? হয়, আপোনাৰ প্ৰিয় খাদ্য কি? মোৰ প্ৰিয় খাদ্য ভাত। ভাত। হয়, ভাত। ভাতে খাই থাকে নে দিনটো?
কিন্তু মই খায়ে যাওঁ। এনে বাইগান আপোনাৰ বেলেগ ভাতত বাহিৰে আৰু একো নাখায় নেকি বাহিৰা বস্তু? একো নাখাওঁ। বেলেগ মানে আপোনাৰ এনে এজটো কিমান? মোৰ নে? মোৰ এজটো 17 বছৰ। 17 বছৰ। ঠিক আছে বাৰু, আপোনাক এটা প্ৰশ্ন সুধো, আপোনাৰ ব্যক্তিগত প্ৰশ্ন। হা? মানে আমাৰ ৰেডিঅ'ত এটা বিশেষ অনুষ্ঠান চলি আছে, হয়। যাৰ মাধ্যমেৰে আমি যালৈকে ফোন কৰোঁ তাৰ সকলো কথা আমি ডিটেইলছত লওঁ, আৰু আপোনাৰ বিষয়ে আৰু কোনোৱে নাজানিব, জাষ্ট আপোনাৰ পৰা ডিটেইলছটো লওঁ। হয়। আপুনি কওক, আপোনাৰ যিহেতু 17 বছৰ, হয়। এই বয়সত ল'ৰাবোৰ খুব বেয়া হয়, হয়। আপুনি কিবা এনেকুৱা নিচা চিচা কৰে নেকি? মোৰ মানে মাতটো অলপ চিনাকি লাগিছে। Gun smoke, Biggie smoke for mayor, the rock slayer, the hooker layer, motherfucker say. হয়, মই ৰাজ আলী, ৰেডিঅ' গাপচাত 93.5 ৰেড এফএমৰ পৰা কৈ আছোঁ। অলপ শুনি লাগিছে। আপুনি ৰেডিঅ'ত শুনিছে নেকি? হেল্ল', হেল্ল', ক'ৰ পৰা কৈছে? মই ৰেডিঅ' গাপচাত 93.5 ৰেড এফএমৰ পৰা কৈ আছোঁ, ৰাজ আলী। এতিয়া কওকচোন। কওক। মানে আমি এটা বিশেষ অনুষ্ঠান কৰি আছোঁ। হয়, নাম্বাৰটো ক'ত পালে আপুনি? নম্বৰটো মানে আমাৰ এজেঞ্চিৰ পৰা। মানে কি আপুনি সেই মানে যাৰে নাম্বাৰ এটা আহিছে তাৰ ফোন কৰি দিছে নেকি? হয়। Would like to take notes while I take toke. কি মানে এইবিলাক আমাৰ এটা অনুষ্ঠান, আমাৰ লিগেল অনুষ্ঠানত কি আপুনি যাৰে ইচ্ছা তাৰে নাম্বাৰটি ডাইল কৰি পেলাই ফোন কৰিব নেকি? আপুনি কি আপোনাৰ মানে কি জ্ঞান নাই নেকি? আমাৰ আপুনি কিবা এটা সুধিছে বাৰু, আমি এনচাৰ দিছোঁ, কিন্তু এনেকুৱাতো হ'ব পাৰে আপোনাৰ প্ৰব্লেমত থাকিব পাৰে, ইমাৰ্জেঞ্চি থাকিব পাৰে, ফোনটো কৰিছে কিয় ইমাৰ্জেঞ্চি দি আছোঁ। আছে নেকি বাৰু? হয় নহয়? এমাৰ্জেঞ্চি আছে নেকি? এমাৰ্জেঞ্চিত মই কথাটো কৈছোঁ, আপুনি গুৰুত্ব দিব লাগে ন। ষ্টুডেণ্ট এটা আপুনি আকৌ ফোন কৰি পেলাই ডিষ্টাৰ্ব দিয়াটো নেকি? আপোনাৰ নামটো? মোৰ নাম জানি আপুনি কি কৰিব? নহয়, দৰ্শকসকলে শুনি আছেনে, ক'ব লাগিব। দৰ্শকসকলে শুনক, কি হ'ল তাতে? মোৰ নাম জানি কি হ'ল? মোক চবে চিনি পাই নেকি? চিয়াম নেকি মোক চবে চিনি পাব? আৰু আৰু এসময়ত ফোন এনেকুৱা নেকি? আপোনাৰ আপুনি কোনটো চেনেলৰ পৰা কোৱা বুলি কৈছে? ৰেডিঅ' গাপচাত 93.5 ৰেড এফএম। ৰেড এফএমৰ ফোন নাম্বাৰ এইটো নেকি? হয়। হয়। এইটো ব্যক্তিগত ফোন নম্বৰ। এইটো ব্যক্তিগত ফোন নম্বৰ পৰা কোনোবা ফোন মাৰে, হা? হয়। কি হয়? ব্যক্তিগত ফোন নম্বৰ পৰা ফোন মাৰে, গম পাইছোঁ। তো গাইজ, মানে ৰেড এফএমৰ নহয় বুলি ধৰাত পৰিছে আৰু মোক যি পাৰে গালি দি আছে। চ' এইবাৰ আমি ভালকৈ কণ্টেক্ট কৰিম। এইবাৰ আমাৰ কেমেৰামেনে কথা পাতিব তাহাঁতৰ লগত, যাতে আমি ধৰাত পৰিলেও মানে গালিটো কমকৈ খাওঁ। চ' আৰু এবাৰ ফোন কৰোঁ তাহাঁতক, ঠিক আছে? তো আমাৰ কেমেৰামেনে ভইচটো দিব। হ'ব, দিবি। ডাইৰেক্ট ভইচটো দিবে। তো আকৌ ফোন লাগিল। হেল্ল', হেল্ল', আপোনাৰ ঘৰ ক'ত? হেল্ল', আপোনাৰ ঘৰ ক'ত? বুজিছে? আপোনাৰ পৰা এতিয়া কেছ পৰিব নহয় এতিয়া। হা? আপোনাৰ ওপৰত এতিয়া কেছ পৰিব নহয়। মোৰ ওপৰত? হয়। হেল্ল', কৈ থাকক। মই এই নাম্বাৰটো চাইবাৰ ক্ৰাইমত দি আছোঁ, আপুনি কথা পাতি ল'ব। হেল্ল', এই নাম্বাৰটো মই চাইবাৰ ক্ৰাইমত দি আছোঁ, আপুনি কথা পাতি ল'ব। হেল্ল', মিন্ময় ডেকাক দিয়কচোন, মান শৰ্মা। মিন্ময় শৰ্মা দিব লাগে। এটা কথা আছে, মানে সি শুনি কিনে চব হৈ যাব। হেল্ল', মিন্ময় শৰ্মা শুনি পেলাই চব হ'ব। এই পৰা নে?
এটা ফ্ৰেক কৰিছিলোঁ পিছত মানে ভিডিঅ' তোৰ নাম্বাৰটো দিয়াৰ লগে মই গুগলত মাৰি চালো তোৰ আহিছি নামটো আহিছি আহোঁতে গম পাইছো কোন সেইকাৰণে ময়ো কৈছো এনেকে শুনো আমি এটা ফ্ৰেক কৰিছিলোঁ ভিডিঅ' এটা বনাই আছোঁ মিনমাক দিছোঁ হেল্ল' মায়াবিনী তোৰ হাত ভাবছো তই গম পাবি বুলি আরে জি রকমটা কইছে তা খেতে কেনকা কই জানা দে আপা জি কি কেনকা কই বই রে একটা নর খারে তাই আজ অলপ পুত্রে দে আপনি গম পাইবি তোর ভয় ভয় কি কই আছে নাই অলপ জাষ্ট ট্ৰাই কৰি আছোঁ ট্রাই করি আছো তুই কি নেবা জেলি যাবি জানা দে ইটো সেই শুকুমান নে মাত্র এ মাতটো বেলেগ লাগিছিল কেন লাগছে গালি গিতে কি দম দে দেখি এই কেন না তো হচ্ছে ক'ত আছ তই তুই দেখি যাবো বহুত দিন মই ফোন কৰিলোঁ আৰু এই হেৰি তোৰ গলা কি বুলি আহিছে সমর দেখা চবৰ ডেকা বুলি আহিছিল দে কিবা এটা প্ৰব্লেম হৈছে চাগে হ্যালো এই এরপর নম্বরে যে বসে কি বলে আইফোন অঁ ঠিক আছে কে কে মারি তো কইছে তাকে তো গাইজ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে বহুত জমনি হ'ল বহুত গালি গালাজ খালোঁ বাৰু সেইবোৰ পিছৰ কথা আমি কৰি যাম আপোনালোকে হাঁহি যাব আপোনালোকৰ হাঁহিয়ে আমাৰ সন্তুষ্টি চ' লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট এটা বঢ়িয়া চাই দিব তো আজিলৈ এৰিছোঁ বাই বাই জয় অসম জয় জুবিন দা To the right, feel the dark, book a drum, it's your guiding light.